চলিছে দাদা দেখিছে কি অৱস্থা কৰিছে ল'ৰাখিনি চব ইয়াতে ৰ চব ল'ৰা ইয়াতে ৰ ঐ হৰ অংকুৰ দা এখন দোকান 48 ঘণ্টা সময় দিছোঁ খালী কৰক হা এখন দোকান বিল আছে তেনে ল'ৰাই ইয়াত কিবা চলাব আৰু আমি তেওঁক যিমান ভাড়া দিব লাগে আমি সিমান ভাড়া দিম আমি পৰহিলে কোৰ্ট এগ্ৰিমেণ্ট কৰিম আৰু ইয়াত গুণ্ডামি ধমকি দাদাগিৰি বিল আছে তেনে অসম থকালৈকে নচলিব জেল আমাৰ দ্বিতীয় ঘৰ জেলৰ ভাত কেতিয়াবা খাব নাপালে আমাৰ অকণমান দিগদাৰহে লাগে আৰু তই যদি ভাবিছ আমি ভয় কৰিছোঁ ঘণ্টা 48 ঘণ্টা সময় দিছোঁ দোকান খালী কৰিবি আৰু যদি খালী নকৰ তোৰ দোকান দখল কৰি লোৱা কোনে অধিকাৰ দিলে হা তই ভাবিছ নেকি অকলশৰীয়া বিল আছে তেনে আছে লগত দোকান খালী কৰিব কৈছোঁ 48 ঘণ্টা সময় দিছোঁ দোকান খালী কৰিবি যদি 48 ঘণ্টাত খালী নকৰে বিল আছে তেনে আহি কিন্তু দোকান আহিম আৰু হেংদাং শুনিছ নহয় হেংদাং লৈ আহিম হেংদাং লৈ অহা হ'ব দোকান খালী কৰিছে আপুনি চিন্তা নকৰিব আমি আপোনালোকৰ লগত আছোঁ খালী কৰিব আৰু গুণ্ডামি আমি থকালৈকে এইটোও কৰিব নোৱাৰোঁ যেতিয়ালৈকে বিল আছে তেনে আছে একো কৰিব নোৱাৰোঁ মনত ৰাখিবি আমি যোদ্ধা হয় আমি টাইমটো মনত ৰাখিবি শুন ভদ্ৰ হয় নম্ৰ হয় আৰু প্ৰয়োজনত ভয়ংকৰ গুণ্ডাও হয় মনত ৰাখিব অভিযোগ কি তেখেতে এতিয়া ভাড়াটো 2500 দি আছোঁ আমি কোৰ্টত জমা হৈ আছে তেখেতে ভাড়া নহ'ল বুলি কোৱাৰ কাৰণে আমি আইনৰ সহায়ত তৰত দিছোঁ আপুনি আৰু তেনেকৈ জবৰদস্তিৰ কথা হোৱা নাই তেখেতে নিজে একচেপ্ট কৰিছে 2500 টকাকৈ মান্তি হৈছে তেখেতে ভাড়া তেওঁ ৰিচিভো দিছে আমাক তেখেতে এতিয়া হঠাতে কৈছে আমি আমাৰ জবৰদস্তি দখল কৰিছোঁ আৰু তেওঁলোকৰ মানুহো বাটলৈ ওলাই আহিবলৈ নিদিয়াকৈ মানে আপোনালোকে কব্জা কৰি সেইটো আপুনি দেখিছে কেনেকৈ তেখেতে স্পাৰ্ট হ'ল সেইটো মোৰ দোকানখন এইটো আৰু মোৰ দোকানটোত ক'ভিডৰ পৰা আজি 2 বছৰ বন্ধ হৈ গ'ল দোকানখন মই আজিয়ে খুলিছোঁ আপোনাৰ কাগজ পাতি ম্যাদ উকলি গ'ল কাগজ পাতি তেখেতে ভাড়া লৈ আছে 96 এইখন দোকান 96ৰ পৰা দোকান কৰা হয় খালী কৰিবলৈ কোৱা কিমান দিন হ'ল খালী কৰিব তেখেতে নটিচ দিছে নটিচ দিলে হ'ল আজি এবছৰমান তেখেতে কেছ ফাইল কৰিছে আমাৰ এগেইনষ্টত চিভিল চুট ফাইল কৰিছে তেখেতে এবছৰমান হ'ল আপোনাৰ দখল কিয় কৰিম দখলটো আমি ব্যৱসায় কৰা মানে ব্যৱসায় মতলব আৰু এখেতে এতিয়া কৈছে আমি তেতিয়াহ'লে তেখেতে মোৰ ৰিচিপ্টটো মোৰ নামত কিয় কাটিছে যদি মোৰ নামত নহয় বুলি তেখেতে কথাটো কৈছে মানিছোঁ বাৰু তেখেতে কথা তেখেতৰ যুক্তিগত আছে কিন্তু তেখেতে মোৰ ৰিচিপ্টটো মোৰ নামতে কাটি আছে নহয় ইমান দিনে ভাড়া ধ্যান দিছোঁ মোৰ নামতে লৈ আছে হা নহয় 96ৰ পৰা মোৰ নামতে ৰিচিভ হৈ আছে আপোনাৰ এগ্ৰিমেণ্ট তেখেতে কৰা নাই তেখেতে হাজবেণ্ডৰ লগত আছিলে তেখেতো ঢুকাই থাকিলে এতিয়া তেনেকৈ মৌখিকভাৱে আছে আৰু কিনো ক'ম এতিয়া আৰু তেখেতে আৰু এটা কথা কৈছোঁ মই আপোনাক কথা এটা কৈ ইয়াতে তেখেতে কৈছে অনাম অসমীয়া মই শিৱসাগৰত পঢ়া ল'ৰা গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'লে চহৰত আজি মোৰ ক্লাছ ফ্ৰেণ্ড হয় তে মই অনা অসমীয়া কেনেকৈ হৈ গ'লোঁ তাৰমানে মোৰ জন্ম ইয়াতে চব ইয়াতে তো অনা অসমীয়া কেনেকৈ হৈ গ'ল তেখেতে কৈছে মই দম দিছোঁ মইতো এইবিলাক আমাৰ সময় আছে নি ব্যৱসায় কৰা মই ৰাতিপুৱা ওলাই আহোঁ ৰাতিপুৱা গছ আমাৰ ব্যৱসায়লৈ মতলব আছে আৰু ক'ভিডৰ 2 বছৰতো অৱস্থা একেবাৰে বেয়া আজি এসপ্তাহ হ'ল দোকান যাত্ৰাই হোৱা নাই আপোনাৰ বাইদেউ আপুনি আহক আমি তেখেতক আজি 48 ঘণ্টা সময় দি যাওঁ যদি 48 ঘণ্টা খালী নকৰে এতিয়া কোন আছে তাত সেইখিনি 2001 চনৰ পৰা অত্যাচাৰ কৰি আছে এই অত্যাচাৰ মোৰ সহ্য কৰিব নোৱাৰি মানুহজন মৰি গ'লে বিৰাট অত্যাচাৰ তেখেতৰ নামটো কি তেখেতৰ বঙালী সম্প্ৰদায়ৰ মানুহ হয় নামটো কি ই নাৰায়ণ পালৰ দাদাই এখন এতিয়া আপোনাৰ এই দোকানখন কোনে দখল কৰিছে নাৰায়ণ পাল আপোনাক দোকানৰ ভাড়া কিমান দিয়ে সুধি লওক ভাড়া টকা 2000 দিয়ে 2000 টকা তাৰপিছত এখেত ঢুকোৱাৰ পিছৰ পৰা টকা 500 বঢ়াইছিলোঁ ডাঙৰ মই মস্ত হেৰি টকা 2000 দিয়ে তাৰপিছত যেতিয়া এখেত ঢুকাইছিলে মই এখেতৰ কাৰণে মানে ক'লোঁ যে হেৰি আপোনালোকে কিবা এটা হেৰি কৰক তেতিয়া ঘৈণীয়েক আহি তেখেতৰ মিছেছ আহি মোক ঘৰত দম দিছে আপুনি কি বোলে কথা ক'বলৈ আহিছে আমি আজি অত বছৰ ইয়াত বহিছোঁ আমাক কোনে কি লাভ পাৰে কোনে উঠাব পাৰে এখেতেও ধমকি মাৰিলে এখেতেও অসমীয়া মানুহ তেখেতলোকে বুজা উচিত আছিল এই ল'ৰাটোক লৈ পেলাই এতিয়া মোমায়েকহঁতে কিবা এটা খুলি দিম বুলি কৈছিলে
এতিয়া পালে অসমত পাল উপাধিৰ মানুহে খিলঞ্জীয়া মানুহক দম দিব পৰা হ'ল। কাইলৈ দম দিব, কাইলৈ আগৰৱালাই দম দিব, কাইলৈ চাহুৱে দম দিব। এইবিলাক ইয়াত চলিব দিয়া নহ'ব। অসমত অসমীয়াগিৰি চলিব আৰু অসমীয়া মানুহৰ প্ৰভুত্ব থকা অসম চলিব। এয়া চাওক আজি কি কৰিছে এইগৰাকী মানুহক আপোনালোকে লক্ষ্য কৰক, অসমৰ জনগণে লক্ষ্য কৰক, হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য কৰক, বিজেপি ৰাজ্যিক সভাপতিয়ে লক্ষ্য কৰক, আমাৰ DGPয়ে লক্ষ্য কৰক। আপুনিও এজন খিলঞ্জীয়া মানুহ, কি অৱস্থা হৈছে অসমত। উঠি নিদিয়ে ৰাতিপুৱা নাই, আজি আমি সমত খালোঁ। আৰু এতিয়া আজি উঠি নিদিয়ে যে মানে আজি আৰু যাওঁ, কেলে উঠি নিদিব সুধো। আহক আপুনি আহক। শব্দপনি শিৱসাগৰত চাওক, এজন খিলঞ্জীয়া মানুহৰ এই গোটেই সম্পত্তি শিৱসাগৰ টাউনৰ মাজমজিয়াত এটা কলিকটীয়া বঙালী আহি দখল কৰি থৈছে আৰু ইয়াত বিজেপিয়ে কয় জাতি মাটি ভেটি চৰকাৰ চলিছে। এইবোৰ গুণ্ডামি। এই ল'ৰাজনৰ আপোনালোকে অৱস্থা চাওক, বিধৱা মহিলাগৰাকী আপোনালোকে অৱস্থা চাওক। এই সম্পত্তিটোৰ মূল্য এতিয়াৰ দিনত শিৱসাগৰত 15 কোটি টকাৰ ওপৰত। এইখন মই এতিয়া চিন্তা পালোঁগৈ আৰু চব গোটেই ৱাল ফুটা কৰি দিছে শিৱসাগৰ টাউনৰ মাজমজিয়াত দেই। মই অসমৰ ৰাইজক আকৌ কৈছোঁ, ইয়াত কি চলিছে? গুণ্ডামি চলিছে। মানে মানে মুঠে পায়খানা কৰে তাৰ পেছাব কৰে। মোৰ কাগজখিনি ইয়াতে আছে চব। তাহাঁতি মোক এসময়ত আপুনি গোটেই কথাখিনি কওকচোন। আপুনি আগলৈ